নমস্কাৰ, মই উদীপ্তাই আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল চিষ্টাৰ্ছ ব্লগলৈ স্বাগতম জনাইছোঁ। বিহু অসমীয়াৰ জাতীয় উৎসৱ, অসমীয়াৰ মান তথা আয়ুৰেখা। প্ৰধানত বিহু কৃষিভিত্তিক, চহা অসমীয়া সমাজখন বিহু পৰম্পৰাৰে ধনী, গণজীৱনৰ হাঁহ। আমাৰ মৰমৰ বিহু তিনিটা, ৰঙালী, কঙালী আৰু ভোগালী। আজি আহিন-কাতি মাহৰ সংক্ৰান্তি অৰ্থাৎ কাতি বিহু। কঙালী শব্দ অৰ্থ উদং ভঁৰাল। কাতি বিহুত সকলোৰে ঘৰত তুলসী ভেটি পতা হয়। ঔষধি গুণেৰে ভৰা কলা তুলসীৰ পুলি ৰোৱা হয়। ৰঙা মাটিৰে লেপি তুলসীৰ তল সুন্দৰকৈ ৰখা হয়। সেউজীয়া ধাননিৰ বুকুত ভৰোণ কেঁচা ধানৰ থোকটোৱে খেতিয়কৰ মন পুলকিত কৰে। চাকিৰ পোহৰত অপকাৰী ছগা জুইত জাহ যায়। সন্ধিয়া তুলসী তল, ভঁৰাল ঘৰ, গোহালি আৰু ধাননি পথাৰত চাকি বন্তি জ্বলাই মা লক্ষ্মীক আবাহন কৰা হয়। আহকচোন আমিও গাওঁ, তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। আকাশবন্তিৰ পোহৰে ধৰাখন আলোকিত কৰে। সেয়ে 12 মাহৰ গীতত পোৱা যায়, কাতি মাহত আকাশবন্তি জ্বলাওঁ শাৰী শাৰী। আপোনালোক সকলোকে আকৌ এবাৰ কাতি বিহুৰ ওলগ জনালোঁ। ধন্যবাদ।